বন্ধুসকল পুনৰবাৰ স্বাগতম জনাইছোঁ ট্ৰেভেল নিটু ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ। আৰু আজি অলপ বিশেষকৈ সৰবুক যাই আছোঁ। সৰবুকত যোৱাৰ কাৰণটো হ'ল যে সৰবুকত আছে এখন বৰ বিহুৰ কম্পিটিশ্যন, লগতে বিহুৰ প্ৰতিযোগিতা হৈ আছে। তাৰ কাৰণে যাই আছোঁ। আপোনালোকক কিবা দেখাব পাৰিম নেকি চাওঁ, তাৰ কাৰণে যাই আছোঁ। আৰু দিনৰ ভাগতে কৰি আছে, কাৰণ ক'ভিড প্ৰট'কল বাঢ়িছিল, কিন্তু 15 তাৰিখৰ পৰা খোলা হোৱাৰ কাৰণে দিনৰ পৰা ৰাতিলৈকে আছে। তো চাওক কিমান দূৰ পাৰোঁ আপোনালোকক দেখুৱাবলৈ। তো পুৰা চেষ্টা কৰিম। তো যদি মোৰ ভিডিঅ'টো চাই ভাল পায় বা ভাল লাগে তেনেহ'লে লাইক কৰিব আৰু কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, লগতে ছাবস্ক্ৰাইব কৰি অল কৰি থ'বলৈ নাপাহৰিব। তো লগতে এয়াই আছিল আজিৰ ইন্ট্ৰ'। তো ব্লগ ভিডিঅ'টো আৰম্ভ কৰোঁ। আকাশৰ দৰে মন উৰলে পঞ্চৈ হৈ উৰুণীয়া মন, আবেলিৰ ৰঙা আকাশৰ দৰে মন। দূৰতে তুমি ৰৈ স্মৃতিৰ আভাস যেনে গৌৰা মোৰ মায়াৰে ফুল হৈ আজি মনতাৰ সীমনা। আমি গৰখীয়া মন্দিৰত উপস্থিত, আৰু গৰখীয়া মন্দিৰত কিছুমান ভিডিঅ' উঠাম। তো চাই থাকক গৰখীয়া মন্দিৰত কিছুমান ভিডিঅ'। চাওক, ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব দেই। সৰবুকত অলপ যিহেতু যিখন অনুষ্ঠানৰ কাৰণে আহিছোঁ, তো তাত অলপ দেৰি হ'ব কাৰণে অলপ গৰখীয়াখন উঠাম বুলি ভাবিলোঁ, তাৰ কাৰণে আহিলোঁ। তো ভিডিঅ'টো চাওক, যদি ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব, আৰু ভিডিঅ'টো শেষলৈ চাওক। খাদ্য কর্মচারী উত্তর দাস কার্যকর বিষয় খাদ্য কর্মচারী